এবাৰ আছুৰ ব্যতিক্ৰমী পদক্ষেপ। ধেমাজিৰ কদমনি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অৱস্থান শূন্য। 2003 চনতে প্ৰতিষ্ঠা লাভ কৰা ধেমাজিৰ কদমনি প্ৰাথমিক বিদ্যালয়খন প্ৰাদেশিকীকৰণ হৈছিল 2012 চনত। ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় 4 কোটি, কিন্তু তাৰ বিপৰীতে শিক্ষক এজনো নাই। যি এজনে শিক্ষকতা কৰি আছিল তেওঁ বৰ্তমান CRCCৰ দায়িত্বত আছে। ৰাইজে বিদ্যালয়খনৰ অৱস্থাৰ কথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো একেই অৱস্থা বিদ্যালয়খনৰ। তাৰ পিছতে ৰাইজে ছাত্ৰ সন্থাক খবৰ দিয়ে। খবৰ পোৱাৰ লগতে উপস্থিত হৈ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা অহা 10 মাৰ্চৰ পৰা আছুৰ উদ্যোগত হ'ব পাঠদান, এই কথা সদৰি কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। ছাত্ৰ ছাত্ৰীৰ শিক্ষা অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত আছুৰ। নিউজ ডেস্ক ৰিপৰ্ট, সময় অসম।